অভিনেতা গুৰমিত চৌধুৰীৰ মহানুভৱতা এইবাৰ লগাইছে এটি ভাইৰেল ভিডিঅ'ই ছ'চিয়েল মিডিয়াত খলকনি। এইবাৰ অভিনয়ৰে নহয় ৰিয়েল লাইফত হৃদয় জিনিলে সকলোৰে। আচলতে এই আপোনালোকে দেখি থকা ভিডিঅ'টো কোনো চিৰিয়েলৰ বা চিনেমাৰ শ্বুটিং চলি থকা নাই। আচলতে পথৰ দাঁতিত এগৰাকী ব্যক্তি অজ্ঞান হৈ পৰি আছিল। ইয়াকে দেখি বাহনৰ পৰা নামি আহে গুৰমিত। তাৰ পাছত এম্বুলেন্স বা চিকিৎসকৰ বাবে অপেক্ষা নকৰি নিজে ব্যক্তিজনক সুস্থ কৰিবলৈ CPR দিবলৈ আৰম্ভ কৰে। অভিনেতা গুৰমিতৰ এই কাৰ্য দেখি বহু লোকে সেই স্থানত সমবেত হয়, কিন্তু তাত উপস্থিত হোৱা কোনো লোকে অচেতন ব্যক্তিজনৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। এই ভিডিঅ'টো ভালদৰে চাওক, কিয়নো ক'বলৈ গ'লে ব্যক্তিজনক এক প্ৰকাৰে মৃত্যুমুখৰ পৰা ঘূৰাই আনিছে গুৰমিতে। জৰুৰীকালীন অৱস্থাত যদি গুৰমিতে ব্যক্তিজনক CPR নিদিলেহেঁতেন, তেন্তে লোকজনৰ বাবে জীয়াই থকাটো আশা হৈয়ে ৰ'লহেঁতেন। এই ভিডিঅ'টোৰ পৰা এটা কথা নিশ্চিতভাৱে ক'ব পাৰি যে আজিৰ সময়ত CPR আৰু মৌলিক প্ৰাথমিক চিকিৎসাৰ বিষয়ে জ্ঞান থকাটো প্ৰত্যেকজন ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ। গুৰমিত চৌধুৰীয়ে ব্যক্তিজনৰ সংজ্ঞা ঘূৰাই নহালৈকে CPR দি থাকিল। কেৱল ইমানেই নহয়, ব্যক্তিজনক ভৰিও কৰিবলৈ লয়। অৱশেষত অভিনেতাজনৰ প্ৰচেষ্টা সফল হ'ল আৰু ব্যক্তিজনে চেতনা ঘূৰাই পায়। ইয়াৰ পিছতে সেই স্থানত উপস্থিত থকা সকলো লোকে গুৰমিত চৌধুৰীৰ প্ৰশংসা কৰে। সকলোৱে গুৰমিতক ব্যক্তিজনৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনায়।